প্ৰেজ দ্য লৰ্ড, ঈশ্বৰৰ গৌৰৱ হওক। মই আজি পুনৰবাৰ আপোনালোকৰ ওচৰত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ, বিশেষ কৰি আমাৰ ছানডে স্কুলৰ যিসকল টিচাৰবিলাক আছে তেওঁবিলাকৰ কাৰণে। বহুত সময়ত মই মণ্ডলীবিলাকত ভিজিট কৰোঁ, তেতিয়া মই চাওঁ বহুত টিচাৰবিলাকে শিকায় ল'ৰা ছোৱালীবিলাকে, কিন্তু তেওঁবিলাকে শিকাওঁতে কিছুমান মই নিজৰ চকুৰে কিছুমানক দেখিছোঁ, তেওঁবিলাকে শিকাই যিটো শিকাবৰ কাৰণে চেষ্টা কৰিছে, গল্প যিটো কয় আৰু অনুকৰণ যিটো থাকে, মুখস্থপদ যিটো থাকে, চব বেলেগ বেলেগ। কিন্তু হয়তো সেই টিচাৰজনৰ এটা ভাৱ আছে, তেওঁ এটা বিষয় লৈ তেওঁ শিকাইছিলে, কিন্তু তেওঁবিলাকে নাচোতে সেই সকলোবিলাক পাহৰি গ'ল। হয়তো মুখস্থপদ কওঁতে তেওঁবিলাকৰ সেই মিনিংটো বেলেগ আহিছে তেওঁবিলাকৰ। এতিয়া তেওঁ শিকাইছে যাত্ৰা পুস্তক 20 অধ্যায় 15 পদ, তুমি চুৰ নকৰিবা। আৰু যদি গল্পটো লৈ ল'ব, কেতিয়াবা জোনাই মাছৰ পেটত 3 দিন 3 ৰাতি থাকিলে আৰু নাচিলে তেওঁবিলাকে নাচিলে যেনিবা দুনিয়া গল বনাইছে। এই সকলোবিলাক খেলিমেলি নহ'ল জানো? গতিকে মই আপোনালোকৰ আগত এইটো সহায় কৰি দিবৰ কাৰণে যে কেনেকৈ এজেণ্ডা বনায়, কেনেকৈ আমি বনাব লাগে তেওঁবিলাকক শিকাবৰ কাৰণে। আপোনালোকৰ ভাৱ নিশ্চয় থাকে নহয় জানো, এটা এটা বিষয় লৈ আপোনালোকে আহে শিকাবৰ কাৰণে। কিন্তু আপুনি গল্প কোৱাতকৈ ক'লে, মুখস্থপদ শিকালে, কিন্তু নাচটো যিটো অনুকৰণটো বেলেগ হৈ গ'ল। তাত নাচোতেই তেওঁবিলাকে সকলোবিলাক পাহৰি যায়। এনেকুৱা শিকাব লাগে আমি যে আপুনি যদি কিবা এটা বিষয় শিকাইছে, আপুনি যদি শিকাইছে ভয়ৰ বিষয়ে, হ'লে মুখস্থপদটো ভয়ৰ বিষয়ে থাকিব লাগিব। আৰু যিটো নাচ গান আপুনি শিকায় সেইটোও ভয়ৰ বিষয়ে ক'ব লাগিব। আৰু আপুনি যিটো এক্টিভিটি কৰিব এনাৰ্জি পাবৰ কাৰণে, সেইটোও ভয়ৰ বিষয়ে হ'ব লাগিব। মানে গোটেই ভয় ভয় ভয়, ঈশ্বৰক ভয় কৰিব লাগে। তেওঁবিলাক যেতিয়া নাচিব ঈশ্বৰৰ ভয় তেওঁবিলাক বুজিব। যেতিয়া মুখস্থপদ তেওঁবিলাকে ক'ব, তেতিয়া মুখস্থপদো ভয়ৰ বিষয়ে ক'ব। যেতিয়া তেওঁবিলাক কিবা এটা এক্টিভিটি তেওঁবিলাকে কৰিব, সেইটোও ভয়ৰ বিষয়ে ক'ব। তেতিয়া তেওঁবিলাকৰ কনচেপ্ট মানে আপোনাৰ যিটো শিকায় তেওঁবিলাকে বুজিবৰ কাৰণে গোটা হৈ যায়। কিছুমানে চবেই গল্পৰ যোগেদি নুবুজে, কিছুমানে চবেই নাচাৰ যোগেদি নুবুজে, কিছুমানে চবেই মুখস্থপদৰ যোগেদি নুবুজে, কিছুমান গানৰ যোগেদি বুজিব, কিছুমান মুখস্থপদ কোৱাৰ যোগেদি তেওঁবিলাক বুজিব আপুনি কি ক'ব বিচাৰিছে। আৰু কেতিয়াবা কিছুমানে আপুনি যি এক্টিভিটি কৰালে তাৰ যোগেদি তেওঁবিলাক বুজিব যে আমাক আজি টিচাৰে আমাক কি ক'ব বিচাৰিছে বা ঈশ্বৰে আমাক কি ক'ব বিচাৰিছে এই কথাষাৰ। সেয়েহে মই এটা সৰু এজেণ্ডা আপোনালোকৰ ওচৰত বনাই আনিছোঁ। আৰু এইটো যদি এনেকুৱা ধৰণৰ আপুনি শিকায়, হ'লে নিশ্চয় ল'ৰা ছোৱালীবিলাকক যি আপুনি বুজাবৰ কাৰণে চেষ্টা কৰিছে তেওঁবিলাকে সোনকালে বুজিব আৰু মনত ৰাখিব। আৰু যদি আপুনি নেক্সট উইক তেওঁবিলাকক সোধে, তেন্তে নিশ্চয় তেওঁবিলাকে ক'ব পাৰিব। মই এটা বাধ্যতাৰ বিষয়ে মই আপোনালোকক এটা এজেণ্ডা বনাই আনিছোঁ। মই যিটো এজেণ্ডা বনাই আনিছোঁ এইটো এনেকুৱা আছে, বাধ্যতাৰ বিষয়ে হয় আৰু টপিকটো হয় বাধ্যতা। আৰু মুখস্থপদটো মই লৈছোঁ হিতুপদে কৈধা 33 পদ। ইয়াত তেনেকৈ কৈছে, কিন্তু যিজনে মোৰ কথা শুনে তেওঁ নিৰাপদে থাকিব আৰু অমংগলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব। আমাৰ বিষয়টো হৈছে বাধ্যতা, আৰু মুখস্থপদত কৈছে যিজনে মোৰ কথা শুনে, মানে বাধ্য হ'বলৈ তেওঁৰ ঈশ্বৰৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব আৰু অমংগলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব। এইটো মুখস্থপদ থাকিব। আৰু আমাৰ বিষয়টো কি হয়? বাধ্যতা। আৰু আপুনি যেতিয়া এক্টিভিটি কৰাব ল'ৰা ছোৱালীবিলাকক এনাৰ্জি পাবৰ কাৰণে, তেতিয়া আপুনি এইটো কৰাব। মই চিম্পল এক্টিভিটি এটা লৈছোঁ যে উঠা আৰু বহা। আপুনি উঠা ক'লে তেওঁবিলাকে বহিব, আপুনি উঠা ক'লে তেওঁবিলাকে উঠিব, আপুনি বহা ক'লে তেওঁবিলাকে বহিব। মানে এই এক্টিভিটিৰ যোগেদি কি হৈছে, আপোনাৰ আজ্ঞা আপুনি যিটো কৰে তেওঁবিলাকে শুনিব। আৰু যিবিলাকে শুনিব, যিবিলাকে আপুনি কোৱাৰ দৰে কৰিব, তেওঁবিলাকে তেওঁবিলাকে জিকি যাব। আৰু যিবিলাকে অবাধ্য হ'ল, যিবিলাকে নামানিলে, উল্টা তেওঁবিলাকে কৰি দিলে, বেলেগটো কৰিলে, তেওঁবিলাকে উঠা ক'লে আপুনি, তেওঁবিলাকে বহিলে, তেতিয়া তেওঁবিলাক গেমৰ পৰা আউট হ'ব। তাতো এটা আপোনাৰ বাক্যৰ তেওঁলোকে বাধ্য হোৱাটো শিকাইছে। আৰু তাত যিটো নেকি মই অনুকৰণ গীত লৈছোঁ, সেইটো হৈছে আমি সকলোৱে জানো পৰিচিত এটা অনুকৰণ গীত হয় যে না মাননে এলিছা কা
बात मान के जर्दन नदी में डुबकी लगाया ना मानने एलिसा का बात सुनकर जर्दन नदी में डुबकी लगाया ना मान কি কৰিলে এলিছাৰ ভগৱতীৰ কথা শুনি বাধ্য হ'ল আৰু তেওঁ জৰ্দন নদীত তেওঁ ডুব লগালে 7 বাৰ যদিও তেওঁৰ দেশত ভাল ভাল নদী আছিল তথাপিও তেওঁ প্ৰথমতে তেওঁ বাধ্য হোৱা নাছিলে কিন্তু পাছত বাধ্য হ'ল আৰু তেওঁ কি কৰিলে ডুব ললে 7 বাৰ ডুব মাৰিলে আৰু তেওঁ বেমাৰৰ পৰা ভাল হ'ল এই বাধ্যতাৰ বিষয়ে আমাক অনুকৰণ গীতটোও কৈ আছে মুখস্থ পদটোও কৈ আছে আৰু যেটো এক্টিভিটি কৰালো উঠা বহা হেতু আমাৰ মোৰ আজ্ঞা পালন কৰিব লাগে তেবিলাক মই যদি শিকাও তেবিলাকক আৰু আপুনি বাইবেল ষ্টৰীটো আপুনি ললে নামানৰ বিষয়ে অনুকৰণ গীত আৰু মুখস্থ পদ সেই সকলোবিলাক একেটা কথাকে কৈছে আপুনি যেতিয়া এনেকা ধৰণৰ এজেন্ডা আপুনি বনাব তেতিয়া নিশ্চয় লৰা ছোৱালীবিলাকে বুজি পাব শিকাতে বলাকৰ উজু হ'ব গতিকে হওক মই অনুৰোধ ৰাখিছো যদি এটো ভাল লাগিলে আপুনি আপোনাৰ লৰা ছোৱালী শিকাবলৈ আপুনি এনেকা ধৰণৰ এজেন্ডা আপুনি প্ৰস্তুত কৰক নিশ্চয় লৰা ছোৱালীবিলাকে আত্মিক দিশত বৃদ্ধি পাব ধন্যবাদ